নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছ লৈ। আজিও নতুন নতুন আপডেটছ লৈ মই আহিছো আপোনালোকৰ বাবে আৰু প্ৰতিটো আপডেট অতিকৈ জৰুৰী হয়। সেইকাৰণে মোৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণ চাব। তাৰ লগতে নতুনকৈ অহা বন্ধুসকলক প্ৰথমতে মই ওয়েলকাম জনাইছো আৰু কাইণ্ডলি আপোনালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যেন আগন্তুক দিনতে ভিডিঅ'ছবোৰ চাই থাকিব পাৰে। কিয়নো মই গভৰ্ণমেণ্টৰ লগত ৰিলেটেড প্ৰতিটো আপডেটছ ভিডিঅ'ৰ মাধ্যমে প্ৰতিদিনে প্ৰস্তুত কৰি এইটো চেনেলত আপলোড দি থাকো। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। চ' আজিৰ প্ৰথমটো আপডেট, মাইক্ৰ' ফাইনেন্সৰ ঋণ যেটো চৰকাৰৰ ফালৰ পৰা মাফ কৰি দিয়া হ'ব মহিলাসকলৰ অসমত, সেই মাইক্ৰ' ফাইনেন্স ঋণক লৈ এটা ডাঙৰ খবৰ আহি পৰিছে। ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বিভিন্ন মহিলা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, যিসকলে এতিয়ালৈ মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে আৰু চৰকাৰে যিহেতু তেওঁলোকৰ ঋণটো মাফ কৰিম বুলি কৈছিলে নিৰ্বাচনৰ আগতে, তাৰ বাবদ কি হ'ল, বহু মহিলা নিজৰ মাইক্ৰ' ফাইনেন্সৰ ঋণটো ঘূৰাই দিয়া বন্ধ কৰিল, মানে ইনষ্টলমেণ্টখিনি। তাৰ বাবদ তেওঁলোকৰ এটা হিউজ এমাউণ্ট ৰৈ পৰিল। তাৰ ভিতৰত আকৌ হ'ল কি, চৰকাৰে আজি মাফ কৰিম বা কালি মাফ কৰিম বুলি প্ৰচেছ চলি আছে, যিটো মই আপডেটছ আপোনালোকক দি আছো এটা এটাকৈ, যেনেকৈ প্ৰচেছ চলি আছে। কিন্তু ইতিমধ্যে বহু মহিলাই বিভিন্ন দল সংগঠনৰ মাধ্যমে এটা দাবী উত্থাপন কৰিছে আৰু আগন্তুক দিনত চৰকাৰে এই দাবীৰ ওপৰত কি প্ৰতিক্ৰিয়া দিব সেইটোও মই আপডেট দিম মোৰ ভিডিঅ'ৰ মাধ্যমে, আগন্তুক দিনত চাব পাৰিব। কিন্তু বৰ্তমান দাবীটো হ'ল, মহিলাসকলে উত্থাপন কৰিছে যে অতি শীঘ্ৰেই চৰকাৰ আৰু মাইক্ৰ' ফাইনেন্স কোম্পানীৰ মাজত যিটো বুজাবুজি চুক্তি হৈছে, এইটো যেন চৰকাৰে ৰাজহুৱা কৰক অতি সোনকালে, অনতিপলমে। আৰু অক্টোবৰ মাহৰ পৰা যেন মাইক্ৰ' ফাইনেন্সৰ ঋণটো মাফ কৰাৰ যিটো প্ৰক্ৰিয়া আছে, এইটো যেন আৰম্ভ হয়, এই দাবী উত্থাপন কৰিছে মহিলাসকলে বিভিন্ন দল সংগঠনৰ মাধ্যমে। এতিয়া চৰকাৰে ইয়াৰ ওপৰত কি প্ৰতিক্ৰিয়া দিব, চৰকাৰৰ ফালৰ পৰা কি পদক্ষেপ লোৱা হ'ব মহিলাসকলৰ এইটো মানে পদক্ষেপৰ ওপৰত, এইটো মানে আমি দেখিবলৈ পাম আগন্তুক দিনত, আৰু মোৰ চেনেলত সকলো আপডেটছ পাই যাব। আৰু ইতিমধ্যে এই দাবীৰ বাবদ চৰকাৰে নতুন ষ্টেপটো মাইক্ৰ' ফাইনেন্সৰ ফৰ্মটো দিয়ে নেকি ফিল আপ কৰাৰ বাবে, সেইটোও মই আপডেট দিম আগন্তুক দিনত। যদি দিয়ে তেনেহ'লে আপোনালোকে লাভ কৰিব সকলো ইনফৰমেশ্যন মোৰ ভিডিঅ'টোত। এইটো হ'ল আজিৰ প্ৰথম আপডেট মাইক্ৰ' ফাইনেন্সৰ ঋণৰ লগত জড়িত। এতিয়া আহো আৰু এটা ইম্পৰ্টেণ্ট আপডেট লৈছো বন্ধুসকল। আৰু এটা ইম্পৰ্টেণ্ট আপডেট হ'ল, ইতিমধ্যে আত্মসহায়ক গোট গঠন কৰাৰ বাবে অতি সোনকালে আপোনালোকে আত্মসহায়ক গোট গঠন কৰা নাই যদি গঠন কৰি ল'ব, কিয়নো অতি সোনকালে আত্মসহায়ক গোটৰ মাধ্যমে যিবোৰ আঁচনি আপোনালোকে লাভ কৰিছিলে, যেনেকে স্বয়ং আঁচনি, কনকলতা আঁচনি আৰু বিভিন্ন চৰকাৰী আঁচনি আছে, যিবোৰত আপোনালোকে এপ্লাই কৰিব পাৰে আত্মসহায়ক গোটৰ মাধ্যমে, এইবোৰ অহা আৰম্ভ হ'ব। আৰু সেইকাৰণে আপোনালোকে এইটো বছৰত মানে ডিচেম্বৰৰ ভিতৰত নিজে নিজে যোনে আত্মসহায়ক গোট এতিয়ালৈ গঠন কৰা নাই, কাইণ্ডলি গঠন কৰি ল'ব। আৰু যিবোৰ বেংকৰ বেংকৰ গৈ আপোনালোকে আত্মসহায়ক গোটৰ নামত এটা খাতা খুলি ল'ব, একাউণ্ট বনাই ল'ব, আৰু নিজৰ আত্মসহায়ক গোটৰ কি প্ৰচেছত আপোনালোকে চলাই আছে, কি বিজনেছ কৰিব, অভাৰঅল সকলো ডকুমেণ্ট আপোনালোকে কাইণ্ডলি মেইনটেইন কৰিব। মাহত বা সপ্তাহত এটাকৈ মিটিং এৰেঞ্জ কৰিব, সকলো সদস্যৰ সকলো মিটিঙত তথ্য ৰাখিব, মানে প্ৰপাৰ এটা ইনফৰমেশ্যন ৰাখিব নিজৰ আত্মসহায়ক গোটৰ বাবে, যেন এইবোৰ ইনফৰমেশ্যনবোৰ আগন্তুক দিনত আপোনালোকৰ আঁচনিবোৰ পোৱাৰ ক্ষেত্ৰত অতিকৈ জৰুৰী ভূমিকা গ্ৰহণ কৰিব। আৰু ডিচেম্বৰ মাহৰ ভিতৰত অতি সোনকালে এই আত্মসহায়ক গোট গঠন কৰা কামখিনি আপোনালোকে সম্পূৰ্ণ কৰক, কাৰণ আগন্তুক দিনত আঁচনিবোৰ অহাৰ সম্ভাৱনা আহি পৰিছে। চ' এইটো হ'ল আজিৰ আপডেটছ। ইমানে আশা ৰাখিছো আজিৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কিবা প্ৰশ্ন থাকিলে কমেণ্ট বক্সত সুধিব, কিবা ক'ব থাকিলেও কমেণ্ট বক্সত ক'ব। তাৰ লগত মোৰ ভিডিঅ'টো ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত শ্বেয়াৰ কৰি দিব, যেন সকলো মানুহ তাত ইনফৰমেশ্যন গৈ পায়। চ' বন্ধুসকল, আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ। তেতিয়াহ'লে নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।